হাই গাইজ, এতিয়া আমালোকে ইমান ৰাতি আপোনালোকে ভাবি আছে চাগে ক'ত গৈ আছে। মানে কি এজনে মাতিছিলে অলপ ছিংগিং কৰিব বুলি, মানে সেইকাৰণে আমি তিনিটা ওলাইছোঁ আৰু আজি চাম কেনেকৈ ছিংগিং কৰে। ভালেই হ'ব চাগে কেনেকৈ ছিংগিং কৰে। আপোনালোকে কমেণ্টত নিশ্চয় ক'ব যে ছিংগিংটো কেনেকৈ হৈছে। এয়া চাওক, মানে তেওঁৰ ঘৰত যোনে ছিংগিং কৰিব তেওঁৰ ঘৰত যোৱা ৰাস্তাটো এইটো হয়। আমাৰ লগত গৈ থাকক আৰু চাই থাকক। আপোনালোকৰ ছাপোৰ্টতে আমি সফল হ'ব পাৰিম। আমি এতিয়া কোনফালে যাম চাই আছো, ইমান বোকা হৈ আছে ৰাস্তাটো। বাই মাৰো মজে আনা আনা চবে গ'লে মজা লাগিব না। বোকা পানী পাৰ হৈ গ'লে এইটো মজাই বেলেগ। চাওক কিমান বোকা, বোকাই বোকা, পানী পানী। মানে কি আজিৰ দিনত বৰষুণ দিছিলে বহুত, বুজিছে, সেইকাৰণে বোকা বোকা হৈ আছে ৰাস্তাটো। বাই সেয়া আপোনালোকে শুনিব পাই আছে চাগে, অলপ অলপ ছিংগিং কৰি আছে। এইটোৱে মোৰ ঘৰ হয়, এইটোৱে মোৰ ঘৰ হয়। এইটো চাই লওক। চাওক গান গায়ে আছে অলৰেডি ছিংগাৰে। এই চাব পাৰিছে আপোনালোকে কিমান মানুহ আছে। लड़की थी जिसे मैं प्यार करी था, नजर में तेरी जिगर में तस्वीर है यार की, तस्वीर है यार की। मेरी खुशी क्या ए जिंदगी क्या, स्वागत है प्यार की, स्वागत है प्यार की। के लिए है ये दोनों जहां, एक ऐसी लड़की थी जिसे मैं प्यार करता था, एक ऐसी लड़की थी जिसे मैं प्यार करता था, जीती थी जिसके लिए मरता था, एक ऐसी लड़की थी जिसे मैं प्यार करता थी, जिसे मैं प्यार करता था। আপোনালোকে চাবই পাৰিছে ইয়াত কিমান দৰ্শক বহি আছে তেওঁৰ অলপ ছিংগিং শুনিবৰ কাৰণে। আপোনালোকে আৰু ছাপোৰ্ট কৰিব তেওঁ আৰু আগবাঢ়ি যাবৰ কাৰণে। ইমানখিনিতে আজি, থেংক ইউ, ধন্যবাদ।